চিল হৈ যাব। ইমান খৰধৰকৈ কোনে খোজ কাঢ়িব পাৰে? চাওক চাওক, ওয়াও ভণ্টি জিন্দাবাদ, তোমার লাগছে তো। ওয়াও, আমরা আসলাম 31 নং রাষ্ট্রীয় ঘাইপথ থেকে। মেম মেম করছি মরিব। আয়ো ল'ৰা ছোৱালীবিলাক যোৱাৰ সময়ত কি কাজিয়া কৰে। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু প্ৰজ্ঞাছ ব্লগ। মই প্ৰজ্ঞা ৰয় আৰু আজি মই নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি জাষ্ট উঠিছোঁ, এতিয়া মৰ্ণিং ৱাক কৰিবলৈ যাম আৰু জাষ্ট 6টা বাজিছে, 6 AM। আৰু আজি বহুত কেইদিনমান বৰষুণ হ'ল, আজি বৰষুণ নহ'ব কিজানি, ৰ'দ উঠিব এনেকুৱা লাগি আছে। আজি মোৰ একচুৱেলি মনটো বহুত বেয়া হৈয়ে আছে। যোৱাকালি ৰাতিৰ পৰাই বেয়া হৈ আছে। তো মনটো ভাল লগাবৰ কাৰণে মই কিবা কিবি মানে ভিডিঅ'তে চাউণ্ড ইফেক্ট কৰিম বুলি ভাবিছোঁ। তো চাওক মানে ভালকৈ পোহৰ হোৱাই নাই। চ' মোৰতো ইমান লাইট চাইট নাই ভিডিঅ' কৰাৰ কাৰণে। চ' মানে কিবাটো ভাল হোৱা নাই, অলপ আন্ধাৰ হৈ আছে। বাইদেউ এতিয়া মৰ্ণিং ৱাক কৰিবলৈ যাম। মোৰ ভিডিঅ'টোত মোৰ লগত থাকিব আৰু প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুন আছে, প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাৰ্ট। হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। আৰু আমি অলপ ৰাস্তাত অলপ ফুৰিবলৈ আহিলোঁ, আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। কাৰণ আজিকালি মোৰ ইউটিউব পৰিয়ালটোৰ লগত সকলো বস্তুৱেই শ্বেয়াৰ কৰি থাকোঁ, যিহেতু মোৰ এইটো ব্লগ চেনেল। আৰু এয়া চাওক, আমাৰ ভণ্টিয়ে কিমান জোৰেৰে খোজকাঢ়ি আছে। তাই একদম চিল হৈ যাব। ইমান খৰধৰকৈ কোনে খোজ কাঢ়িব পাৰে? চাওক চাওক, ওয়াও ভণ্টি জিন্দাবাদ তোমালৈ। কিরে বাবু এত জোরে কোথায় যাইস? ওয়াও, আইও অত জোরে না যাইস, পড়ে যাব। মা কিরে ডিউটি যাইস? ওয়া সেই হ্যান্ডসাম লাগছে তো। ওয়া, আমরা আসলাম 31 নং রাষ্ট্রীয় ঘাইপথ থেকে। করে থাকি আর আমরা আসলাম 31 নং থেকে 37 নং রাষ্ট্রীয় ঘাইপথ দৌড়ি আসলাম। শেষ দৌড়বিদ। আৰু আপোনালোকে চালে মই মৰ্ণিং ৱাক কৰাৰ পিছত আহিলোঁ আৰু এতিয়া নিম্বু পানী অলপ খালোঁ, মানে অলপ শকত হৈ আছোঁ বোলে, সেইকাৰণে। আৰু এতিয়া টিউশ্যন কৰিবলৈ যাম। একচুৱেলি আজি সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগি আছে। তথাপি মানে আচলতে মনটো বেয়া লাগি আছে, বাট আজি মই চেনেলত বহুত হাঁহি আছোঁ। ইদ্যা কৈছোঁ, আজি মনটো বহুত বেয়া। চ' বেয়া আছে কাৰণেই মনটো ভাল কৰিবলৈ মই এনেকুৱা মানে অলপ ভিডিঅ'তে অলপ কমেডি চাউণ্ড দি কৰি আছোঁ। সঁচাকৈ আজি মোৰ মনটো বহুত বেয়া লাগি আছে আৰু কাৰণো আছে বেয়া হোৱাৰ। চ' মোৰ লগত থাকিব। তেনেহ'লে বাই, এতিয়া টিউশ্যন কৰিবলৈ যাম। প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো প্ৰথম আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। ফুৰি আহি তাৰপিছত যে মোৰ টিউশ্যন ছুটি হ'ল আৰু ছাত্ৰ ছাত্ৰীবিলাক এতিয়া গৈ আছে, তেওঁলোক বহুত কাজিয়া কৰে, সেইকাৰণে ইয়াত থিয় হৈ আছোঁ। নহ'লে তাৰপিছত মেম কৰিছি মৰিব। আয়ো ল'ৰা ছোৱালীবিলাক যোৱাৰ সময়ত কি কাজিয়া কৰে, আৰু যদি সেইকাৰণে মই ইয়াত থিয় হৈ থাকোঁ, নহ'লে আৰু হাত ভৰি ভাঙিলে। এনেই লকডাউনৰ দিনত টিউশ্যন কৰি আছোঁ আৰু মোৰ টিউশ্যন বন্ধ হৈ যাব, সেইকাৰণে ইয়াত থিয় হৈ থাকোঁ তেওঁলোক যোৱা পৰ্যন্ত। সেইকাৰণে চাওক কিমান তেওঁলোকে মাৰামাৰি কৰি আছে। আয়ো এই চাওক কিমান মাৰি। প্লিজ মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো প্ৰথম আছে প্লিজ ছাবস্ক্ৰাইব কৰিব। হেল্ল' ভিউৱাৰ্ছ, গুড ইভিনিং। আৰু গোটেই দিনটো বহুত কিবা কিবি কাম কাজ কৰি মানে গ'ল। চ' মানে ভিডিঅ' কৰাৰ নিচিনা মানে পৰিৱেশতে নাছিলোঁ, চ' কৰিব পৰা নাই। বাট এতিয়া সকলোৰে থাকিল গুড ইভিনিং। আৰু এতিয়া ইমান ৰাতি ভণ্টিয়ে মেগী খাব গৈছে আৰু ঘৰত শেষ হৈ গৈছে। চ' আমি মেগী আনিবলৈ গৈ আছোঁ। বাই আহি দেখা হ'ব মেগী খাই। হেল্ল' ভিউৱাৰ্ছ, তো কি কওঁ, মানে আজি যিটো থাম্বনেইলত যি দিছোঁ আৰু আজিৰ যিটো মোৰ মেইন কণ্টেণ্ট আছিল, চ' সেইটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। চ' ৰেডি হৈ আৰম্ভ কৰিম। তো কণ্টেণ্টটোত আছিল যে এছামিজ ট্ৰেডিশ্যনেল অৰ্নামেণ্ট কালেকশ্যন, মোৰ বিশেষকৈ মানে ডিঙিৰ, সেইকাৰণে মানে গলৰ যিবিলাক নেক পিচ আছে সেইবিলাকৰ কালেকশ্যন। একচুৱেলি মই সেনেকুৱা কি দেখুৱাম, দেখুৱাৰ মোৰ তেনেকুৱা ইচ্ছা নাছিল, বাট মোৰ কেইজনমান ভণ্টি বহুত মানে কৈ আছিল দেখুৱাবলৈ। চ' ময়ো এটা কণ্টেণ্ট পাই গ'লোঁ। আজিকালিতো লকডাউনৰ কাৰণে বাহিৰত ওলাব নোৱাৰি। চ' আৰু আমাৰো ঘৰত কিবা কিবি অসুবিধা হৈ আছে, কাম চাম।
চ' ভাবিলোঁ সেইটোৱে অলপ শ্বেয়াৰ কৰি দিওঁ। চ' আপোনালোক বেয়া নাপাব, কাৰণ মোৰ সিমান অৰ্নামেণ্টছ নাই আৰু মই ছোৱালী মানুহ, চ' আমি সেই ইমানবিলাক নিপিন্ধোঁ। তো এতিয়া মোৰ আগতে কিবা ফাংশ্যন বা তেনেকুৱা যিবিলাক জোনবিৰি বা কিবা পিন্ধিছিলোঁ সেইবিলাকে আপোনালোকক দেখুৱাই আছোঁ, আৰু সকলোবিলাক মোৰ লগত নাইও। চ' ব'লক তেতিয়া তেনেহ'লে। হেল্ল' ভিউৱাৰ্ছ, গুড ইভিনিং। মানে ইভিনিং মানে ৰাতিয়ে হৈ গ'ল, মানে এতিয়া 8 বাজি পাৰ হৈ গৈছে। তো আজি মানে মই ভাবিছোঁ আপোনালোকৰ আগত মোৰ এটা মানে জুৱেলাৰী কালেকশ্যন শ্বেয়াৰ কৰোঁ। ক'বলৈ গ'লে মই সঁচাকৈ মোৰ কোনো জুৱেলাৰী নাইয়ে ক'ব পাৰি। তো নাৰীৰ কাৰণে সাধাৰণতে অলংকাৰ খুব মানে আদৰৰ, খুব মৰমৰ। তো দেখিছে গৰম লাগি আছে, ঘামি গৈ আছোঁ, ফেনৰ স্পীড কম হৈ আছে। চ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ ফাৰ্ষ্ট আৰু সকলোবিলাক মোৰ লগত নাইও, মাৰ লগত আছে। জোনবিৰিডাল চাওক, মীনা কৰা আছে। আৰু আগতে কৈছোঁ এইবিলাক একেবাৰে সোণৰ নহয়, এইবিলাক মানে চিলভাৰ প্লেটেড হয়, অৰ্থাৎ তলত ৰূপ থাকে আৰু ওপৰত জাষ্ট গ'ল্ডৰ এটা প্লেটহে থাকে। তো আপোনালোকে জানেই হয়তো। আৰু মই এইটো মীনা কৰা, আৰু মই এইটো নিজে বনাই লৈছোঁ। আৰু এইবিলাকতো জানেই, এনেই মানে যিকোনো মানে মালাত বা যিকোনো দিয়ে এইবিলাক পুথিবিলাক লগাই লৈছোঁ, আৰু পিন্ধিলে এইটো বহুত ধুনীয়া লাগে। আৰু এইটো মানে গোটেইখিনি লৈছে মোৰ 4000। তাৰপিছত নেক্সট এডাল দেখাই আছোঁ। নেক্সট এডাল আছে এইডাল চাওক, এইটো চিলভাৰ প্লেটেড হয়, চিলভাৰ বেজ। এইটো মই চাকৰি পোৱাৰ পিছত ফাৰ্ষ্ট চেলাৰীৰে কিনিছিলোঁ নগাঁৱৰ পৰা। এইটো লৈছিল মানে চববিলাক মিলি 6000। একচুৱেলি মই এইটো অৰ্ডাৰ কৰিহে আনিছোঁ। মানে মোৰ বাইদেউ এগৰাকী আছিল চিনাকি, তেওঁলোকে মানে এইবিলাক অনলাইনত চেল কৰি আছিল এইটো। আৰু ইয়াৰ লগতে ইয়াৰ ৰিঙো আছিল, চাওক। ইয়াৰ ৰিং কিনিছিলোঁ ইয়াৰ লগতে। দুটা পিন্ধিলে বহুত ধুনীয়া লাগে। ইয়াৰ ৰিং নিজৰ আছিল, ইয়াৰ লগতে এইডাল চেইনৰ উপৰিও প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোত প্ৰথম আছে প্লিজ সাবস্ক্ৰাইব কৰিব। এইডাল চেইনৰ উপৰিও আৰু এটা মোৰ গ'ল্ডৰ চেইন আছে। চাওঁ, সেইটো এনেই চিম্পল। এইটো সৰুতে আগতে পিন্ধিছিলোঁ, এইটো এতিয়া আৰু পিন্ধা বাদ দি দিছোঁ। মানে এইটো পেণ্ডেডৰ লগত, মানে সৰু পেণ্ডেডৰ লগত ভাল লাগে, বাট গৰমৰ কাৰণে মই নিপিন্ধোঁ, কাৰণ এইটো একদম গলত লাগি ধৰে অলপ, সেইকাৰণে। আৰু এইডাল আছে চাওক, সেইডাল একদম মানে গ'ল্ড বা চিলভাৰ বেজ একো নহয়। এইটো মই এনেই কিনিছোঁ ৰেডিমেড দোকানৰ পৰা। মানে মোৰ মানে ইজনৰ লগত গৈছিলোঁ দোকানত, আৰু গৈ মানে মোক বহুত ভাল লাগিছিল। চ' তাৰ পৰা মই জোৰ কৰি কিনি লৈছোঁ। ইয়াৰ লগতো মানে ইয়াৰ ৰিং আছিল, মানে ক'ত ৰাখিছোঁ ক'ব নোৱাৰোঁ। আৰু এযোৰ আছে চাওঁ, এইযোৰ মা মানে মোক দিছিল, আৰু মই এতিয়াও মানে পিন্ধাই নাই। মই চাকৰি পোৱাৰ কাৰণে মা মোক কৈছিল দিম, চ' সেইটো দিছে, কিন্তু মই এতিয়াও পিন্ধা নাই।
কোনোদিনেই ভাবিছোঁ কিবা অকেশ্যনেলি পিন্ধিম লৈ গ'লে এইখিনিয়ে মোৰ জুৱেলাৰী চ' মোক মানে বেয়াই লাগি আছে মানুহৰ বহুত থাকে তো মোৰ অলপে বাট একচুৱেলি আমি ছোৱালী মানুহ ইমান জুৱেলাৰী নিপিন্ধোঁ সেইকাৰণেও হয়তো নাই আৰু এইবিলাক মই জাষ্ট মানে ডিঙিৰবিলাক দেখালোঁ আৰু ইয়াৰৰিং আছে আৰু এডাল মানে চিক আছামিজ মানে অৰ্নামেণ্ট আছে হেৰিডাল ক'ত ৰাখিছে মানে মা ৰাখিছে সেয়া মানে ক'ব নোৱাৰে চ' মাৰ লগত বেছি জোৰ নকৰিলোঁ আজি সন্ধিয়া ৰাতিয়ে হৈ গৈছে চ' বৌ মা মানে ৰাতিৰ খোৱাৰ কাৰণে ৰেডি কৰি আছে সেইকাৰণে আৰু নকলোঁ চ' এইখিনিয়ে দেখালোঁ আপোনালোকক চ' আজি বাই আৰু এইবিলাক চবতকৈ মোৰ বহুত বেছি ভাল লাগে এইযোৰি কাৰণ বিকজ মা দিছে এইযোৰ বহুত ভাল লাগে একচুৱেলি মই এনেই গ'ল্ডৰ তেনেকুৱা পিন্ধিবলৈ মই ছোৱালী মানুহ মোক লাজ লাগে মই পিন্ধিব নোৱাৰোঁ আৰু কোনে পিন্ধিব পাৰে নোৱাৰে নাজানো বাট যদি অলপ মিনা কৰা থাকে তেনেহ'লে ভাল লাগে এটা মানে ক্লাছী লুক আহে আৰু এইটো ট্ৰেডিশ্যনেল মানে যিকোনো মেখেলা চাদৰৰ লগতো পিন্ধিব পাৰি বহুত ধুনীয়া লাগে বা স্কুলত কিবা ফাংশ্যন হ'লে মেখেলা চাদৰ মানে ফাংশ্যনৰ কাৰণে মেখেলা চাদৰ পিন্ধিলে বা বিহু চিহুত বহুত ভাল লাগে আৰু মানে আৰু এইযোৰ মানে মোৰ ইয়াৰৰিং আছে এইবিলাক মই বিহু নাচিছিলোঁ যেতিয়া মানে আগত মানে নাচিছিলোঁ কলেজৰ ফাংশ্যনৰ কাৰণে তেতিয়াই কিনিছিলোঁ বাট চৰি কি হৈছে ভণ্টি এটা মানে ট্ৰাই কৰিবলৈ তাৰ ৰুমত লৈ গৈছে চাওক জোনবিৰি ডিজাইনৰ আছে আৰু এইযোৰ মানে লৈছে 2000 তাই মানে লৈছে এইযোৰ মানে কিবা আৰু মই যিবিলাক কিনো এনেকুৱা কেঁচাখনৰ সকলোবিলাক মই বেছিভাগেই মানে চিলভাৰ বেছ কিনো জাষ্ট ওপৰত গোল্ডৰ এটা প্ৰলেপ থাকে আৰু এইবিলাক একদম গোল্ডৰ সাধাৰণতে পোৱা নাযায় আৰু গামখাৰু এযোৰ আছে মোৰ এইবোৰৰ চিলভাৰ বেচ হয় আৰু এইটো ইমান 5000 লৈছে নেকি ভালকৈ মনত নাই মানে এইবিলাক মই অৰ্ডাৰ কৰি লৈছোঁ আৰু মোক মানে অলপ মানে তেওঁলোকৰ কম দামতে দিছে চিনি পায় কাৰণে আৰু মানে গুৱাহাটীৰ এখন দোকান আছে তাৰ পৰা মোৰ সংগীতা বাইদেউ এগৰাকী আছে চিনা পাইছোঁ মানে বাইদেউ মোৰ মানে ফেচবুকৰ পৰাই চিনাকি তো সেই মানে একদম মানে বহুত নিজৰ নিচিনা হৈ গৈছে সেই বাইদেৱে দিছে আৰু এইখনৰ কথা কি ক'ম এই মালাখনৰ মানে এটা আৰু এই মালাখন কিনাৰ সময়ত মোৰ এটা ধুনীয়া স্মৃতি মানে জড়িত হৈ আছে মানে এইটো মই বহুত জেদ ধৰি কিনিছিলোঁ তাৰপিছত সকলোৱে ঘৰত আহি কয় যে ভাল নালাগে এই যে ভণ্টিয়ে এটা ইয়াৰৰিং পিন্ধিছে আৰু এতিয়া হেৰাই পেলাইছে বিচাৰি আছে বহুত ঠাণ্ডাৰ দিন আছিল সেইদিনা মই জোৰকৈ কিনি লৈছিলোঁ আৰু এইখিনিয়ে মোৰ আৰু ক'বলৈ গ'লে কি মোক লাজে লাগি আছে আপোনালোকক দেখাই মোৰ ইমান কম তো যিয়ে হওক আৰু যেতিয়া মই আৰু গোল্ডৰ বহুত কিনিম তেতিয়া আপোনালোকৰ লগত সকলোবিলাক শ্বেয়াৰ কৰিম আৰু মইতো কেঁচাখনেই পিন্ধোঁ আৰু আমাৰ এইফালে কেঁচাখনৰ ইমান মানে অৰ্নামেণ্টছ বনোৱা নহয় আপাৰ আছামৰ ফালে হয় আৰু এনেই মই এইযোৰেই মানে এনেই ইউজ কৰোঁ ইয়াৰৰিং টপ আৰু এই চেইনডাল আৰু বাকী একো ইউজ নকৰোঁ তো আজি মানে কথা কওঁতে কওঁতে বহুত ৰাতি হৈ গ'ল তেনেহ'লে বাই আজিৰ ভিডিঅ'টোত তেনেহ'লে দেখা হ'ব নেক্সট ব্লগত লাভ ইউ